কেঞ্চাৰ বুলি ক'লে আসলে আমি সকলোৱে ভয় খাওঁ, কিন্তু আসলে আমি ভয় খোৱাটো উচিত নহয় আৰু আমি ইয়াৰ বিষয়ে সজাগ হ'ব লাগে, ইয়াৰ বিষয়ে আমি জানিব লাগে। কাৰণ কেঞ্চাৰৰ ক্ষেত্ৰত দুটা কথা চবতকৈ ইম্পৰ্টেণ্ট। নাম্বাৰ 1 প্ৰিভেনশ্যন, যে আমি ইয়াক কেনেকৈ বাধা দিব পাৰোঁ। নাম্বাৰ 2 আৰ্লি ডিটেকশ্যন এণ্ড ট্ৰিটমেণ্ট, মানে আমি কিদৰে সোনকালে এইটোক ধৰা পেলাব পাৰোঁ, আৰ্লি ষ্টেজতে আমাৰ ধৰা পৰে, আৰু কিদৰে আমি ইয়াক ট্ৰিটমেণ্ট কৰিব পাৰোঁ সঠিকভাৱে। যদি আমি কেঞ্চাৰ আৰ্লি ডিটেকশ্যন কৰিব পাৰোঁ, সোনকালে আৰু মানে প্ৰথম ষ্টেজতে ধৰা পেলাব পাৰোঁ, আৰু যদি সেইমতে ট্ৰিটমেণ্ট লওঁ, আমাৰ কেঞ্চাৰৰ পৰা সম্পূৰ্ণ আমি আচলতে আমি আৰোগ্য লাভ কৰিব পাৰোঁ। দেখা গৈছে WHO ৰিপৰ্ট মতে দিনক দিনে কেঞ্চাৰ ৰোগীৰ সংখ্যা বাঢ়ি গৈ আছে, কিন্তু আনহাতে চিমিলাৰলি কেঞ্চাৰৰ ট্ৰিটমেণ্টো ভাল হৈ গৈ আছে। আজিৰ পৰা 15 বছৰ আগত যিটো মোবাইল আপোনালোকে ইউজ কৰিছিলে, সেই মোবাইলটোত যিখিনি কাম আপুনি কৰিব পাৰিছিলে, খুব বেছি আপুনি এটা ছুইচ এটা টিপি আপুনি ফোন এটা কৰিব পাৰিছিলে। আজিৰ ডেটৰ মোবাইলত আপুনি কিমান কি কৰিব পাৰে। তো নাভাবিব যে এই যিটো উন্নতি বা এই যিটো ডেভেলপমেণ্ট অকল এটা ফিল্ডত হৈছে তেনেকুৱা নহয়। এই মেডিকেল ফিল্ডত বা মেডিকেল আমাৰ চিকিৎসা বিজ্ঞানত এইটো প্ৰযোজ্য। আজিৰ পৰা 20 বছৰ 30 বছৰ আগৰ কেঞ্চাৰৰ চিকিৎসা আৰু আজিৰ কেঞ্চাৰৰ চিকিৎসাৰ মাজত বহুত পাৰ্থক্য আছে। আজি অকল আমি চাৰ্জাৰী, কেমোথেৰাপি আৰু ৰেডিয়েশ্যনতে সীমাবদ্ধ নাথাকি আমি বিভিন্ন ধৰণৰ হৰমনেল থেৰাপি, ইমিউনোথেৰাপি, টাৰ্গেটেড থেৰাপি, আমি বিভিন্ন ধৰণৰ আচলতে চিকিৎসা পদ্ধতি আজি আমি ব্যৱহাৰ কৰোঁ। আজিকালি আমাৰ হাতত অকল ট্ৰিটমেণ্ট বুলিয়ে নহয়, আমাৰ হাতত বিভিন্ন ধৰণৰ মেচিন আছে, বিভিন্ন ধৰণৰ পৰীক্ষা পদ্ধতি আছে, যাৰ দ্বাৰা আচলতে আমি কেঞ্চাৰটো খুব আৰ্লি ষ্টেজত ধৰা পেলাব পাৰোঁ, যিবোৰ টেষ্ট আগতে এভেইলেবল নাছিলে। গতিকে কেঞ্চাৰক ভয় খাব নালাগে, এই ক্ষেত্ৰত আমি জানিব লাগে। মই ডক্টৰ সন্দীপন শৰ্মা, আৰু যদি ভিডিঅ' ভাল পায় ভিডিঅ'টো শ্বেয়াৰ কৰিব, মোৰ পেজটো ফ'ল' কৰি দিব। কথাটো হ'ল WHO ৰিপৰ্ট WHO বিশ্ব স্বাস্থ্য সংস্থাৰ ৰিপৰ্ট মতে ভাৰতত চবতকৈ কমন 6টা কেঞ্চাৰ হ'ল আমাৰ অৰেল কেভিটি কেঞ্চাৰ, মুখৰ ভিতৰৰ বা ডিঙিৰ কেঞ্চাৰ, নাম্বাৰ 1। নাম্বাৰ 2 আমাৰ হাওঁফাওৰ কেঞ্চাৰ। নাম্বাৰ 3 মহিলাৰ ক্ষেত্ৰত ব্ৰেষ্ট কেঞ্চাৰ। নাম্বাৰ 4 যদি আমি কওঁ ষ্টমাক কেঞ্চাৰ, পাকস্থলীৰ কেঞ্চাৰ। নাম্বাৰ 5 যদি আমি কওঁ জৰায়ুৰ কেঞ্চাৰ, এগেইন মহিলাৰ ক্ষেত্ৰত। আৰু নাম্বাৰ 6 যদি আমি কওঁ এইটো হ'ব কোলন কেঞ্চাৰ, অৰ্থাৎ আমাৰ পেটৰ বৃহদন্তৰ আমাৰ যিটো কেঞ্চাৰ হয় সেইটোক আমি কোলন কেঞ্চাৰ বুলি কওঁ। তো এইকেইটা আচলতে খুব ইম্পৰ্টেণ্ট, আমাৰ কেঞ্চাৰ ভিতৰত পৰে। অৰেল কেভিটি কেঞ্চাৰ, লাং কেঞ্চাৰ, ব্ৰেষ্ট কেঞ্চাৰ, ষ্টমাক কেঞ্চাৰ, কলৰেক্টেল কেঞ্চাৰ, আৰু আপোনাৰ জৰায়ু কেঞ্চাৰ, এণ্ডোমেট্ৰিয়েল কেঞ্চাৰ যাক আমি কওঁ। তো এইকেইটা। তাৰ বাহিৰে আমাৰ বিভিন্ন ধৰণৰ কেঞ্চাৰ হয়। আমাৰ প্ৰষ্টেট কেঞ্চাৰ লাহে লাহে বাঢ়ি গৈ আছে। প্ৰষ্টেট কেঞ্চাৰৰ আমি কেছ পাওঁ, গলব্লাডাৰত পাওঁ, লিভাৰত পাওঁ, বিভিন্ন ঠাইত পাওঁ। কিছুমান ঠাইত কেঞ্চাৰ খুব ৰেয়াৰ, খুব বেছি নহয়, যেনে ব্ৰেইন, হাৰ্টত আমি ৰেয়াৰলি পাওঁ, কিন্তু বাকী জেগাবিলাকত আমি পাওঁ। স্কিন কেঞ্চাৰো দেখা পোৱা যায়। কিন্তু 50% কেঞ্চাৰ সেই 6টা মই যিটো ক'লো ন কেঞ্চাৰৰ নাম, সেইকেইটাৰ ভিতৰত আচলতে পৰি যায়। কথাটো হ'ল যে আমি প্ৰথম কথাটো হ'ল যে কেঞ্চাৰৰ ক্ষেত্ৰত লক্ষণবোৰ কেনেকুৱা, যে আমি কেনেকুৱা লক্ষণ পাম। চাওক, মই আগতে কৈছোঁ যে আৰ্লি ডিটেকশ্যনটো খুব ইম্পৰ্টেণ্ট, যে সোনকালে যাতে ধৰা পৰে সেইটো খুব ইম্পৰ্টেণ্ট আমাৰ কাৰণে, যাতে আমি সোনকালে ট্ৰিটমেণ্ট ল'ব পাৰোঁ। কেইটামান আপোনাক মই লক্ষণ ক'ম, কিন্তু সদায় মনত ৰাখিব এই লক্ষণকেইটা অকল কেঞ্চাৰত পোৱা ধৰণৰ লক্ষণ নহয়, যিকেইটা লক্ষণ কেঞ্চাৰত পাব। কিন্তু যদি এইকেইটা লক্ষণ আপুনি পাই আছে, লগতে আপুনি চিকিৎসা কৰি আছে, আপুনি বহুত দিন হৈ গ'ল, দিন পাৰ হৈছে, কিন্তু লক্ষণবোৰ ভাল পোৱা নাই, আৰু লগতে লক্ষণবোৰৰ চিভিয়াৰিটি লাহে লাহে বাঢ়ি গৈ আছে, তেতিয়া এবাৰ আপুনি ডক্টৰৰ পৰামৰ্শ লোৱাটো উচিত। এতিয়া মই লক্ষণসমূহৰ কথা কওঁ। নাম্বাৰ 1, যদি আপোনাৰ ওজন কমি গৈ আছে, আনএক্সপ্লেইন ৱেইট লছ বুলি কয়। আপুনি ধৰক নৰ্মেল আগৰ দৰে কোনো ধৰণৰ নতুনকৈ এক্সাৰচাইজ কৰা আৰম্ভ কৰা নাই, আপুনি চুগাৰ টেষ্ট কৰিছে, আপুনি থাইৰইড টেষ্ট কৰিছে, আপুনি কোনো ধৰণৰ আচলতে এক্সপ্লেনেশ্যন পোৱা নাই, সেইটো আনএক্সপ্লেইন ৱেইট লছ বুলি কয়। যদি হয় এইটো এটা কেতিয়াবা কেঞ্চাৰৰ কাৰণ লক্ষণ এটা হ'ব পাৰে। ফিভাৰ, যদি জ্বৰ আহি থাকে, আমি বহুত দিনৰ পৰা জ্বৰৰ চিকিৎসা কৰি আছোঁ, জ্বৰ ভাল পাই অহা নাই, বহুত পৰীক্ষা কৰিলে, আমি টিবিৰ পৰীক্ষা কৰিলে, চব টাইফইড, মেলেৰিয়া চব পৰীক্ষা কৰিলে, আপুনি পোৱা নাই, কিন্তু দীঘলীয়া এটা জ্বৰ হৈ আছে, আৰু দিনক দিনে আপোনাৰ কণ্ডিশ্যনটো বেয়া হৈ আছে। স্পেচিয়েলি জ্বৰটো আপোনাৰ ৰাতি আহে, আৰু আপোনাৰ জ্বৰৰ লগত খুব বেছি আপুনি ঘামে। এনেকুৱা ধৰণৰ যদি লক্ষণ পায়, তেতিয়া আপুনি এবাৰ ডক্টৰৰ পৰামৰ্শ লোৱাটো উচিত। খোৱাৰ ইচ্ছাটো যদি দিনক দিনে কমি গৈ আছে, বহুত কমি গৈ আছে, আমি বহুত টেষ্ট কৰাইছে, একো ধৰা পৰা নাই, লিভাৰ ফাংচন কৰাইছে, চব কৰিছে, কিন্তু খোৱাৰ ইচ্ছাটো লাহে লাহে আপুনি কমি গৈ আছে, আৰু সেইটোৰ কাৰণে আপোনাৰ স্বাস্থ্যটোৰ অৱনতি ঘটিছে, সেইটো আপুনি ভালকৈ ডক্টৰৰ পৰামৰ্শটো লোৱা উচিত। ব্লিডিং ফ্ৰম এনি ছাইড অফ দ্য বডি, যিকোনো ছাইডৰ পৰা, যিকোনো জেগাৰ পৰা যদি ব্লিডিং হয়, যদি পায়খানাত তেজ যায়, বহুত দিনৰ পৰা গৈ আছে, পাইলছ বুলি আপুনি ভাবি আছে, কিন্তু আপুনি এবাৰ দেখুৱাটো উচিত। পেচাবেৰে তেজ গৈছে,
হয় কেতিয়াবা কিডনিত পাথৰ হ'লেও পেচাবত তেজ যায় কিন্তু আপোনাৰ বাৰে বাৰে হৈ আছে আপুনি ভালকৈ ডক্টৰৰ পৰামৰ্শ লওক বমিত তেজ আহিছে কাহত তেজ আহিছে তো ছালৰ তলত তেজ জমা হৈছে আমি ব্ৰুইজিং হোৱা বুলি কয় মৰা তেজ কলা তেজ জমা হয় বা দাঁতৰ গুৰিতে ব্লিডিং হৈছে এনেকুৱা ধৰণৰ যদি ব্লিডিং হৈ থাকে বিভিন্ন জাগাৰ পৰা আৰু ঘনে ঘনে হৈ থাকে আপুনি ট্ৰিটমেণ্ট লৈ ভাল নাপায় তেতিয়া আপুনি ডক্টৰৰ পৰামৰ্শ লোৱাটো উচিত তাৰ বাহিৰে খাবলৈ যদি কিবা অসুবিধা পায় কিবা আপুনি ডিঙিত বজা যেন পায় বা ইয়াত আপুনি কষ্ট পায় আমি খোৱা বস্তুবিলাক পানী কিবাকে হয়তো যায় কিন্তু গোটা বস্তু আপুনি খাব নোৱাৰে তেতিয়া আমি ডক্টৰৰ পৰামৰ্শ লোৱাটো উচিত খোৱাৰ পিছত অতিপাত পেটৰ বিষ যদি হয় দিনক দিনে জণ্ডিছটো যদি বাঢ়ি বাঢ়ি গৈ থাকে চকু হালধীয়া পেচাব হালধীয়া হৈ গৈ আছে তেতিয়া আপুনি ডক্টৰৰ পৰামৰ্শ লোৱাটো উচিত যিকোনো জায়গাত যদি আপনি কিবা এটা গুটি টাইপৰ বস্তু পাইছে এইটো ব্ৰেষ্ট হ'ব পাৰে ডিঙিৰ কাষত হ'ব পাৰে বহুত দিনৰ পৰা পাইছে খুব বেছি পেইন নাই যেনে কেঞ্চাৰত জেনেৰেলি পেইন নহয় পেইনলেছ হয় পেইন নাথাকে আৰু লগতে যদি ফিক্স হয় জায়গাত যদি বস্তুটো তলত লাগি থাকে তেতিয়া হয়তো এটা আপুনি ভালকৈ ডক্টৰৰ পৰামৰ্শ ল'ব লাগে যদি য'তে ত'তে তেনেকুৱা আমি দেখা পায় তো বেচিকেলি হ'ল এইখিনি কথা যদি আপুনি এইখিনি পায় তেতিয়া আপুনি নিশ্চয় চেষ্টা কৰিব লাগে যে ডক্টৰৰ পৰামৰ্শ লওক এতিয়া কথাটো হ'ল কি আমি কেনেকুৱা ধৰণৰ আমি তেতিয়া আৰু যদি মুখত আপুনি দেখে আৰু এটা মই ইম্পৰ্টেণ্ট কথা পাহৰি গৈছোঁ মুখত যদি আমি দেখিছে বগা স্পট বা আপোনাৰ কিবা এটা বাঢ়ি আহিছে আপুনি বহুত ভিটামিন বা ট্ৰিটমেণ্ট কৰি আছে ভাল পোৱা নাই আপুনি হেৰি কৰক পৰীক্ষাটো কৰাই লওক এতিয়া কথাটো হ'ল বহুতে বায়পচি কৰাব ভয় কৰে ডক্টৰে আপোনাক এনে বায়পচি কৰাব নিদিয়ে আমি ভয় নাখাব এনেকুৱা নহয় যে বায়পচি কৰিলে কিবা এটা বস্তু আপোনাৰ বেয়া হ'ব বায়পচি অকল কেঞ্চাৰত কৰিব দিয়া এইটো কথাও মিছা আমি বায়পচি বিভিন্ন ধৰণৰ বেমাৰতো কৰিব দিওঁ এতিয়া কথাটো হ'ল কি বায়পচি যেতিয়া কৰিব দিয়ে আমি চাব বিচাৰোঁ যে একচুৱেলি তাত কি হৈ আছে গতিকে আমি ডক্টৰে বায়পচি কৰিব দিব পাৰে মুখৰ ভিতৰত যদি তেনেকুৱা হয় ডিঙিত যদি আপুনি কিবা প্ৰব্লেম পাই আছে আমাৰ এণ্ডোস্কোপিখন কৰিব দিব পাৰে বহুত দিনৰ পৰা কাহ হৈ আছে আপুনি স্মকাৰ হয় আপুনি কাহটো ভাল হৈ অহা নাই আপুনি এক্সৰে বা চিটি স্কেন এখন কৰিব দিব পাৰে আৰু দৰকাৰ হ'লে ব্ৰংকস্কোপি অৰ্থাৎ এণ্ডোস্কোপ ভৰাই আপোনাৰ লাংছটো চাব পাৰে তাৰ বাহিৰে আপোনাৰ যদি পেটত কিবা তেলে সন্দেহ কৰিছে অভিয়াছলি তেওঁ এণ্ডোস্কোপি কৰিব আৰু যদি কলন কেঞ্চাৰ মানে আপোনাৰ নাৰীৰ কেঞ্চাৰৰ কথা ভাবিছে তেওঁলোকে পায়খানা ৰাস্তাৰে এণ্ডোস্কোপি কৰাব যিটো আমি কলনোস্কোপি বুলি কওঁ যদি প্ৰষ্টেট কেঞ্চাৰৰ কথা ভাবিছে প্ৰষ্টেটৰ প্ৰব্লেমৰ কথা ভাবিছে তেওঁলোকে MRI এখন কৰাব দিব পাৰে প্ৰষ্টেটৰ আৰু তাৰ বাহিৰে কিছুমান টেষ্ট আপোনাক কৰাব দিব পাৰে ব্লাডত ব্ৰেষ্টৰ ক্ষেত্ৰত আপোনাৰ যদি এনেকুৱা গুটি বা কিবা অনুভৱ কৰিছে বা আপোনাৰ ব্ৰেষ্টৰ আগেৰে কিছু ধৰক ডিচাৰ্জ কিছুমান ওলাই থাকে পানী ওলাই থাকে বা তেজ বৈ থাকে তেতিয়া আপোনাক হয়তো এখন মেমোগ্ৰাফি বা আল্ট্ৰাচাউণ্ড এখনো কৰিব দিব পাৰে তো এইখিনি হ'ল আপোনাৰ মানে বেছিক কথা মানে এইখিনি আমি টেষ্ট কৰাব দিওঁ নৰ্মেলি এতিয়া নেক্সট পইণ্টটো হ'ল যে আমি কেঞ্চাৰ বাধা কেনেকৈ দিম যিখিনি কেঞ্চাৰৰ কথা ক'লোঁ most of the কেঞ্চাৰ আচলতে আমাৰ ভাৰতত টবেকো ৰিলেটেড মানে টবেকো আইডাৰ স্মোকিং নতুবা আমি খোৱা টবেকো মানে আল্টিমেটলি চাধা তো আমি এই চাধা চিগাৰেট বিড়ি এইবিলাক যিমান পাৰে বাধা দিব লাগে অৰেল কেভিটি লেৰিংছৰ কেঞ্চাৰ যিটো মাতটো বহুত দিনৰ কাৰণে ভাঙি গৈ আছে বেয়া হৈ গৈ আছে ভাল হৈ অহা নাই তো মানে স্বৰযন্ত্ৰৰ কেঞ্চাৰ মুখৰ কেঞ্চাৰ এইবিলাক লাংছৰ কেঞ্চাৰ এইবিলাক চব আচলতে টবেকো ৰিলেটেড ধঁপাতজনিত গতিকে আমি ধঁপাতৰ পৰা বাচি থাকিব লাগে এলকহলৰ পৰা বাচি থাকিব লাগে এলকহল লিভাৰ কেঞ্চাৰ আৰু ষ্টমাক কেঞ্চাৰ লগতে ব্ৰেষ্ট কেঞ্চাৰ এটা মেইন কাৰণ তাৰ বাহিৰে আমি খুব হেল্ডি ফুড খাবলৈ খুব বেছি আমি প্ৰচেছ ফুড প্ৰিজাৰ্ভেটিভ থকা বস্তু মানে আপোনাৰ খুব বেছি চুগাৰ থকা বস্তু এইবিলাক বস্তু যদি আমি খাই থাকোঁ মানে আৰ্টিফিচিয়েল বস্তু আমি খাই থাকোঁ আমি নেচাৰেল ফ্ৰুটছ ভেজিটেবলছ কমকৈ খাওঁ আমি যদি ৰেড মিট বেছিকৈ খাওঁ ৰেড মিট এটা আমাৰ কলন কেঞ্চাৰৰ এটা মেইন কাৰণ জন্তুৰ মাংস যদি বেছিকৈ খোৱা যায় তো দেখা গৈছে ৰিচাৰ্চত যে কলন কেঞ্চাৰ এটা কাৰণ হ'ব পাৰে মানে নাৰী কেঞ্চাৰ এটা কাৰণ হ'ব পাৰে ৰেড মিট বেছি খাব নালাগে ৰেড মিট বাকী বেমাৰবিলাকৰ কাৰণেও বেয়া প্ৰেছাৰ কলেষ্ট্ৰল ফেটি লিভাৰৰ কাৰণেও বেয়া আমি বাদ দিব লাগে ব্ৰেষ্ট ফিডিং আজিকালি মহিলাসকলে ব্যস্ততাৰ কাৰণে কেতিয়াবা ব্ৰেষ্ট ফিডিং নিজৰ ল'ৰা ছোৱালীক মানে কেঁচুৱাক কৰাব হয়তো সময় নাপায় বা নকৰায় কিন্তু ব্ৰেষ্ট ফিডিং কৰালে আচলতে দেখা গৈছে যে যদি ব্ৰেষ্ট ফিডিং কৰা যায় তেওঁলোকৰ ব্ৰেষ্ট কেঞ্চাৰৰ পৰা বহুত দিনলৈ আচলতে তেওঁলোকে বাচি থাকিব পাৰে গতিকে ব্ৰেষ্ট কেঞ্চাৰৰ ক্ষেত্ৰতো প্ৰটেক্টিভ হয় ব্ৰেষ্ট ফিডিং কৰাটো তাৰ বাহিৰে আপোনাক যদি কওঁ যে অবেচিটি মানে মেদবহুলতা আৰু লেক অফ এক্সাৰচাইজ মানে খুব বেছি এক্টিভ হৈ নাথাকা আচলতে বিভিন্ন যেনে ব্ৰেষ্ট কেঞ্চাৰ কলন কেঞ্চাৰ এটা মেইন কাৰণ হয় গতিকে আমি এক্টিভ হৈ থাকিবলৈ এক্সাৰচাইজ কৰিলে আমি বিভিন্ন কেঞ্চাৰৰ বাচি থাকিব পাৰোঁ এনেকুৱা নহয় যে এক্সাৰচাইজ অকল ক্ষীণাবৰ কাৰণে বা ডায়েবেটিছত ব্যৱহাৰ কৰিব লাগে দেখা গৈছে মেদবহুলতাও এটা কেঞ্চাৰৰ মেইন কাৰণ হ'ব পাৰে গতিকে আপোনালোকে সেইটো মনত ৰাখিব তো এইকেইটা কথা আৰু যদি মই আগত কোৱা লক্ষণবিলাকৰ কিবা এটা লক্ষণ আপুনি পাইছে বেছি দিনৰ কাৰণে পাই আছে মেডিচিন ট্ৰিটমেণ্ট কৰি পেলাই বা ডক্টৰক দেখুৱাইও ভালকৈ ভাল পোৱা নাই আৰু আপোনাৰ লক্ষণ বাঢ়ি গৈ আছে তেন্তে সেই বস্তুটো আমি এবাৰ কনচিডাৰ কৰক কথাটো এবাৰ আপুনি ডক্টৰৰ ওচৰত আকৌ যাওক আৰু নিজৰ কাৰণে যিখিনি টেষ্ট কৰাব লাগে ডক্টৰৰ পৰামৰ্শ মতে কৰাওক ধন্যবাদ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব ধন্যবাদ